নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহি দ্য ফেক্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। ফেক্ট নম্বৰ 1, আমি পুখুৰীত বা নদীত বেছি সময় গা ধুই থাকিলে আমি আঙুলিৰ মূৰবোৰ সোঁতৰা পৰা যেন দেখা পাওঁ। এইটো পানীৰ তলত বেছি সময় থকাৰ ফলত হয়। পানীৰ ভিতৰত থকা কিবা পিছল বস্তুত ধৰিলে যাতে হাতখন পিছলি নাযায়, এইটো গ্ৰিপৰ সহায় কৰে। ফেক্ট নম্বৰ 2, আমি কওঁ যে ৰ'দৰ পৰা ভিটামিন ডি পাওঁ, সেইকাৰণে ৰ'দত বহিব কওঁ। কিন্তু আচলতে ভিটামিন ডি আমি আমাৰ ছালৰ পৰা পাওঁ। যদি আমি ৰ'দত বহোঁ, তেতিয়া সূৰ্যৰ পোহৰে আমাৰ ছালৰ পৰা কলেষ্টৰেল কনভাৰ্ট কৰি ভিটামিন ডিলৈ ৰূপান্তৰিত কৰে। ফেক্ট নম্বৰ 3, আমি কিয় ইমান মন্দিৰ বনাব লাগে বা আমাক কিয় ইমান মন্দিৰ লাগে? ভগৱানটো সকলোতে থাকে। তেতিয়া স্বামী বিবেকানন্দই কৈছিল যে বতাহও সকলোতে থাকে, কিন্তু আমি বতাহটো অনুভৱ কৰিবলৈ ফেন চলাওঁ। ঠিক তেনেদৰে ভগৱানকো অনুভৱ কৰিবলৈ মন্দিৰ লাগে আমাক। ফেক্ট নম্বৰ 4, স্বামী বিবেকানন্দই কৈছিল কেতিয়াও ভাঙি যোৱা প্ৰেম সম্বন্ধলৈ ঘূৰি যাব নালাগে। সেইটো যিমান মজবুত নাথাকক কিয়, কাৰণ এইটো এবাৰ পঢ়ি উঠা কিতাপখনৰ নিচিনা। আমি শেষৰ পৃষ্ঠাটো আগতে গম পাওঁ কি হ'ব পাৰে। ফেক্ট নম্বৰ 5, মনোবিজ্ঞানীৰ মতে যদি আপুনি এজন মানুহৰ কথা বহুত ভাবি আছে, তেতিয়া বুজিব যে সেই মানুহটোৱে বা মানুহজনীয়েও আপোনাৰ কথা ভাবি আছে। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।